उदालगुरि जिल्लानि खैराबारियाव दुंहाव थासारि जारगाव गोसाई फुख्रि ना फिग्रा महलखौ लाना मोननै हानजानि गेजेराव सोंखारिलायनाय हुमखि होलायनाय दुंहाव थासारि 1988 मायथाइयावनो रेजिस्ट्रेशन जानाय जारगाव गोसाई ना फिग्रा समितिनि सोलायै जारगाव मन्दिर आफादनि मुङाव एलटमेन्ट होनायखौ मोनबा गामिनि रायजो राजाफोरा गनायनो हायाखै। बेखौनो लानानै दिनै खैराबारि एसडिसि लांगोनायाव गासै मोनबा गामिनि रायजो राजाफोरा लोब लोब फैना दालालगिरि मण्डल लोगोसे खैसार खालामगिरिफोरनि बेरेखायै धरना होनायजों हस्रिखावना बायदि स्लगान होना अख्रां गोमसार होयो। बे धरना हाबाफारि लानायनि गेजेरजों बिथांमोना एसडिसिनि आखायाव गांसे गोसोखां लाइ गथायो। लोगो लोगोनो एसडिसिआ गोसोखां लाइखौ आजावना बे थासारिनि सायाव थाबैनो राहा लागोन होननानै खोथा होयो। আজি পূৰ্বপুৰুষৰ পৰা 1988ৰ পৰাই পাঁচখন ৰাভা গাঁও পাঁচখন তাতে গাঁও আছে, গাঁৱে পৰিচালনা কৰি আছে। আজি সেই পৰিচালনা মীনমহল পৰিচালনা সমিতিৰ তাত মানে কি হৈছে, দুখীয়া ল'ৰা ছোৱালী পঢ়াৰ পৰা আৰম্ভ কৰি কাৰোবাৰ বিপদে আপদে সেই মানে তাত সহায় কৰে সেই পুখুৰীটোৰ মানে উৎসৰ পৰা। এতিয়া কথাখিনি হঠাৎ এনেকুৱা তাত এটা হেৰি হ'ল যে হঠাৎ 13জনমান মানুহে তাত এজন মানুহ ছত্ৰ চাই দখল কৰিব গৈছে। সেই দখল কৰিব যোৱাৰ পিছৰ পৰাই আইনী প্ৰক্ৰিয়ালৈকে এই বস্তুখিনি সোমোৱাৰ পিছত এতিয়া আমি শুনিলোঁ যে ইয়াত এটা অৰ্ডাৰ আহিল। এতিয়াতো এই পাঁচখন গাঁৱৰ মানুহ কিন্তু বিপৰীত পৰিছে, কি হ'ব ইয়াত। এতিয়া সেইকাৰণে এই কথাখিনি আমি জানিব আহিছোঁ বা কথাখিনি আমি সুধিব আহিছোঁ। এতিয়া কথা হ'ল কি, ইয়াত গোটেই কথাখিনি এতিয়া এছ ডি চাৰজন নতুন আহিছে, মণ্ডলজনৰ নেতৃত্বত তাত পুখুৰীটো দখলৰ গোটেই কথাখিনি জানে। পুখুৰীটো যে বিবদমান পুখুৰী হৈ আছে বৰ্তমান, সেই গোটেই কথাখিনি সুশীল শৰ্মা বুলি পেলাই মণ্ডলজনে জানে। কিন্তু জনাৰ পিছতো সি আকৌ ইয়াত চিতাবহীত কামটো কৰিছে। ইয়াত সি হয়গনাৰ তাত মাৰিছে বা কিবা কিবি লিখিছে। শিৱ মন্দিৰ গোসাঁই পুখুৰী, ঝাৰগাঁও গোসাঁই পুখুৰী শিৱ মন্দিৰ পুখুৰীটোৰ নামটো নোহোৱা কৰি থৈ দিছে। এতিয়া দেখলে আমি এতিয়া এছ ডি ছাৰৰ সন্মুখত আমি চালোঁ। এইটো দেখলে নিয়মতে এতিয়া মণ্ডলজন এৰেষ্ট হ'ব লাগে ইয়াত। তেনেকুৱা ধৰণে এটা পাঁচখন গাঁৱৰ মানুহক বঞ্চিত কৰি ইয়াত সেইখন নাটক ইয়াত কৰিছে। গতিকে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি এছ ডি ছাৰক আমি এই কথাখিনি কৈছোঁ যে তদন্ত ক্ষীপ্ৰ গতিত হ'ব লাগে, মানুহখিনিক যাতে বিতৰ্কলৈকে আৰু যাতে আৰু আগ নাবাঢ়ে, বিতৰ্ক যাতে আৰু নাবাঢ়ে সেইখিনিলৈকে আমি আহ্বান জনাইছোঁ। এটা প্ৰায় ক'ব গ'লে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনে সৃষ্টি হ'বলৈ গৈ আছিল। এটা ৰাজহুৱা পুখুৰী যিটোত বহুকেইটা চুবুৰী লগ হৈ পেলাই তেওঁলোকে তাৰ উৎপাদনেৰে বহুত ভাল কাম কৰি আছিল। মই শুনিলোঁ গোটেইখিনি বিষয়, ছাত্ৰ ছাত্ৰীৰ শিক্ষা বা বিভিন্ন সামাজিক কাম তেওঁলোকে কৰি আছিল। গতিকে এইটোৰ এটা হয়তোবা কিবা কাৰণত এটা অৰ্ডাৰ আহিছে। গতিকে এইটো অৰ্ডাৰটো আমি নতুনকৈ বিবেচনা কৰাৰ কাৰণে আৰু নতুনকৈ তাক আমি অৰ্ডাৰটো আনিবৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া অৰ্ডাৰটোত কি আছিলে ছাৰ, মেইন কি কথা উল্লেখ আছিলে? অৰ্ডাৰটোত এলটমেণ্ট দিয়া হৈছিল। এইটো গোসাই পুখুৰী শিৱ মন্দিৰৰ নামত এলটমেণ্ট দিয়া হৈছিল। আৰু এই এলটমেণ্টটো আছিল 2014ৰ প্ৰপ'জেল। 2014ৰ SDLA চিট এইটো পাছ হৈছিল। 21ত যিটো আহিলে, এই যি ৰিচেণ্ট আহিলে অৰ্ডাৰটো, এইটো কি সমজাই দিয়া অৰ্ডাৰ আহিছিল নেকি? সমজাই দিয়া অৰ্ডাৰ আহিছিল। এইটো সমজাই দিয়া হৈছিল নেকি আপোনালোকৰ তালৈ? আমাৰ ফালৰ পৰা সমজাই দিয়া হোৱা নাই। যদি দিয়া হোৱা নাছিলে তেতিয়াহ'লে চিঠাবহীত ছাৰ নামটো যে আহিল সমজাই দিয়া বুলি, কি কাৰণত আহিল, কোনে কেনেকৈ আহিল? সমজাই দিয়া নহয়, মই গম নোপোৱাকৈ মানে এইটো তেওঁ হয়তো অৰ্ডাৰটো চাই পেলাই LMA তাত লিখি থৈ দিলে। সেইটো অৰ্ডাৰটো চাই লিখিব পাৰি জানো? সেই যিটো অৰ্ডাৰ দিছে সেইটো একচুৱেলি এটা ঘটনাস্থলীত একচুৱেলি এইটো ক্ষেত্ৰত যাব নালাগে। যিহেতুকে অৰ্ডাৰ আহিলে সেইটোত যাব নালাগে। কিন্তু যেতিয়া আপোনাৰ এলটমেণ্ট বনাব লাগে, যেতিয়া মই কৈছোঁ যে 2014ত যিটো এলটমেণ্ট বনোৱা কথা আছিল, সেই এলটমেণ্ট বনোৱাৰ আগত কিন্তু যাব লাগে। গৈ পেলাই তাত কিমান মাটি আছে, কাৰ দখলত আছে, কি কথা, সেইবিলাক গোটেইখিনি বস্তু তাত লিপিবদ্ধ কৰিব লাগে, এলটমেণ্ট প্ৰপ'জেলত পঠাব লাগে। সেইটো প্ৰচিডিউৰ। যিহেতু মণ্ডল এগৰাকীৰ নামে এটা সামৰি পাইছে, কিছু গাফিলতিৰ বাবে এনেকুৱা এটা পৰিৱেশ আছে, কি কৰিব? তেওঁৰ নামটো সাঙুৰ খাইছে।
সেইটো মই তদন্ত কৰিম, তদন্ত এটা কৰিব লাগিব। তেখেতৰ তদন্ত কৰি যদি তেখেতক কিবা ভুল তেখেতৰ পাওঁ তেনেহ'লে তেওঁৰ বিপক্ষে আমি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিম। गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।